কেনেকুৱা গাহৰি মাংস খাব পালে ন আৰু কি লাগে গাইজ তো ভিডিঅ'টো সম্পূৰ্ণ চাব দেই। আজি যাবলৈ ওলাইছোঁ হাজবেণ্ডৰ লগত বজাৰলৈ। তো ঘৰৰ কিছুমান বস্তু আনিব লগা আছিলে আৰু বহুত দিনত ধৰি মোক গাহৰি মাংস খাবলৈ মন গৈ আছিলে দেই, যিটো খাব পৰা নাছিলোঁ দেউতা ঢুকোৱাৰ বাবে। তো ভাবিলোঁ আজি গাহৰি মাংস খায়েই এৰিম। তো এইপিনে কথামতে বজাৰত গৈছিলোঁ, অকণমান বজাৰ কৰি আনিলোঁ, লগতে অকণমান গাহৰি মাংস লৈ আহিলোঁ। অকণমান নহয় দে গাইজ, 1 কেজি লৈ আহিছোঁ। আজি খাম মানে ঠিকছে খাম। আৰু এইপিনে কথামতে বনাবলৈ লাগি গ'লোঁ, যিহেতু বৰষুণৰ বতৰ, লাইনটো নাথাকিলে বনাবলৈ অকণমান দিগদাৰ হ'ব। তো এইপিনে নিমখ হালধি দি মই বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। অকলে মই বনা নাই দেই, আজি হাজবেণ্ডৰ লগতে বনাইছে। দুয়োজনে একেলগে মিক্স হৈ বনাইছোঁ। নাজানো কি হ'ব, কেনেকুৱা সোৱাদ হ'ব। তো সোৱাদ হ'লেও হ'ব, নহ'লেও কোনো ক'ব লগা নাই, যিহেতু খাবলৈ মন গৈছে। আৰু ইপিনে লাষ্টত দিছোঁ আদা, নহৰু, জলকীয়া, জিৰাৰ পেষ্ট। সেইখিনি দি পেলাই অকণমান ভালকৈ ভাজি লৈছোঁ। আৰু কথা কোৱাৰ মাজতে আমাৰ মাংস অলমষ্ট ডান। চাওকচোন কালাৰ কিমান ধুনীয়া। তো আজিৰ ভিডিঅ'টো ইমানেই, লগ পাম এতিয়া নতুন মিনি ব্লগৰ সৈতে।